হেল্ল' গাইজ নমস্তে। তো মই এতিয়া আহিলোঁ পাখিৰিগুৰি সাংস্কৃতিক সন্ধিয়াত চাব আহিলোঁ। পূজা আছিল, লক্ষী পূজাত ফাংচনখন পাতিছিল সন্ধিয়াখন। তাৰপিছত এতিয়া মানে অলপ বৰষুণৰ কাৰণে এইটো স্থগিত কৰি আজিৰ দিনটোত পাতিলে। তো এতিয়া আজি যিটো মেইন গায়িকা মুখ্য সেইজনী হ'ল আমাৰ মৰমৰ এই পাপৰি গগৈ। আৰু এতিয়া পাপৰি গগৈৰ গান চাম আমি। তো ময়ো চাওঁ আৰু আপোনালোকে চাওক। গাইজ ফ্ৰণ্টৰ পৰা চাই আছোঁ আমাৰ নিচেই কাষৰে পৰা আমাৰ পাপৰি গগৈ মানে গানৰ পৰাই চাই আছোঁ। তাৰপিছত গান এটা গান চোৱা। এতিয়া ঘৰত যাব ওলালোঁ। মানে কিমান আৰু গান শুনি থাকিবি, কিমান ভিডিঅ' বনাই থাকিবি। এতিয়া বলকচোন অলপ মানে এইবিলাক লগ পালোঁ আমাৰ প্ৰণৱ চৌধুৰী। গাইজ এইমাত্ৰ লগ পালোঁ আমাৰ ধীৰেন্দা। এইয়া ফোন কৰি আছে, ধীৰেন্দাই ফোন কৰি আছে। বহুত ব্যস্ত একেবাৰে, বহুত ব্যস্ত হৈ আছে। ছোৱালীৰ লগত নেকি? মাহত লাখ টকা কামাই, অমিত আছে সাংবাদিক। মাহত লাখ টকা কামাই কেলে ব্যস্ত চলিতা। কি ক'ম আৰু মাহত লাখ লাখ টকা ভাল নাচায় আৰু তাই নাপাৰে আৰু কাঠি লাগছে তাৰ গাত। আমাৰ দাদাক লগ পালোঁ, আমাৰ দোকান দিছে এইখন বুট পাপৰ, বৰাৰ পাপৰ, এইবিলাক বুটৰ। তাৰপিছত এতিয়া মানুহৰ সংখ্যা অলপ কমিব ধৰিছে। দাদা অলপ বহি আছে বোলো, অলপমান চাহ হাঁহিখিনি চা না দাদা, পূৰা একেবাৰে পূৰা হাঁহি, মানে মিচিকেই হাঁহি, পূৰা ছোৱালী প্ৰতি যোৱা হাঁহি এইবিলাক। কি লাগে তোক? কি লাগে? হা ভণ্টি, কি লাগে? লাজ পাই ভণ্টিয়ে। এই টোপোলাটো এইফালে চা, লাজতে এই মিঠাই টোপোলা কণী খাব। কি বানা? পোচ। ভাই পোচ মানে কণী
গাইজ পোচ খোৱা যদি আহা পোচ বনাই আছে এ পাকাৰ পোচ নাকি ডিমাৰ কণীৰ পোচ পকীৰ পোচ হ'ব পাৰে না কোৱা নাযায়